ফাইনেলি গ্ৰীষ্মকালত ইমান গৰম যে গৰমত মানে থাকিব পৰা নাই। গাত এটা গেঞ্জি লগাই থাকিবলৈও মানে অশান্তি লাগি গৈছে। সেইকাৰণে পাছফালৰ পথাৰখনলৈ আহিলোঁ, আমাৰ পাছফালৰ বেক চাইডলৈ এনেকৈ আহিছোঁ। এইটো আমাৰ পাছফালৰ পথাৰখন, এতিয়া ৰ'দ দি আছে, অলপ ব্লেং মাৰি আছে। আৰু এজনী মোৰ ছোৱালীজনী এতিয়া ৰ'দত একদম ঠাণ্ডা মন্দাকৈ আছে। কি কওঁ কি নকওঁ, যদি ঠাণ্ডা দিনত ইমান টেপটেপাই থাকিব, গৰম দিনতো এতিয়া অকণমান যদি হেৰি হয় তাৰপিছত পূৰা টেপটেপাবলৈ ল'ব। এইটো আমাৰ পাছফালৰ বাৰী এলেকা হয়। এই এলেকাডোখৰতে আমাৰ মানে মাছ এফালে ফিচাৰীটো আছে। ফিচাৰীটোত আমাৰ মাছ দিয়া আছে, আগৰ মাছো আছে মিনিমাম, দেখাই দিছোঁ চাওক আপোনালোকে। কিন্তু এতিয়া চাব নোৱাৰে, পানী দ হৈ আছে। মাৰি জালত যেতিয়া মাছ ধৰি অনা হ'ব তেতিয়া আপোনালোকক দেখাম এদিন। আৰু মই ভিডিঅ'টো এনেকৈ বনাইছোঁ যদিও আপোনালোকে বেয়া নাপাব, কাৰণ গৰমত মানে এনেকুৱা গৰম ছিজনত মই গেঞ্জিটো পিন্ধিবলৈও মানে ঘৰৰ ভিতৰত থাকিব পৰা নাই। বাহিৰত ওলাই আহোঁতেও মানে মোৰ ইমানেই গৰম লাগিছে। গৰমত কি নকওঁ কি কওঁ তেনেকৈ থাকোঁতে ভাবিলোঁ ছোৱালীজনীক লৈ পাছফালে এপাক যাওঁ। ঘৰত আজি কামো লগাই আছে আৰু ব্লেক এণ্ডত মানে এনেকৈ বনাই দিছোঁ আৰু ভিডিঅ'টো চাওক। এইটো আমাৰ বাৰীখন, এই বাৰীখনত আজি কাম লগাই আছে আৰু ভিডিঅ'টো এনেকৈ বনাই দিছোঁ কাৰণ এইভাগে গ্ৰীষ্মকালত গৰম ছিজনৰ কাৰণে মানে ইমানেই হেৰিটো পৰি গৰমৰ প্ৰভাৱটো পৰে। বৰষুণ দিয়া কিন্তু বৰষুণেই, আৰু গৰম হোৱা কিন্তু গৰম। আপোনালোকে চাই থাকক আমাৰ পাছফালৰ বাৰীখন। এটা শ্বট দেখাম, আপোনালোকে ভাল ধৰণে চাব। এইটো হ'ল আমাৰ পাছফালৰে থকা চুমনি বাৰীখন। এই চুমনি বাৰীখনত কি হয়, আমাৰ প্ৰায় লগোৱা হয়, গছবিলাক বৰ লেলেঙা হৈ আছে। ইয়াত অলপ কলম কৰি থৈছে দুজোপামান, আৰু এইবাৰ আকৌ মুগা দিব আৰু ইয়াৰ মুগা দিবৰ কাৰণে গছবিলাক কাটিম বুলি ভাবিছিলোঁ এইবাৰ, কিন্তু কাটিবলৈ নহ'ল। আৰু 2-6জোপামান গছ কটা আছে। সেইটো চাওক। যেতিয়া ঘৰৰ পাছফালে এখন ভাল চুমনি থকা হয়, এই চুমনিখনত কি হয় মানে মাহেকত হ'লেও কিবা এটা মানে মোটামুটি খৰচ এটা আহে আৰু। সেইখন আমাৰ চুমনিখন যদি ভালকৈ চুমনিখন বনাবলৈ হয় তেতিয়াহ'লে ইমান কেটেং মেটেং গছবিলাক কি কৰিব লাগিব, কলম কৰিব লাগিব। কলম কৰি দিলে মই দেখাম বাৰু কলম ক'ত কৰি থৈছে। গছ 4-5জোপামান। এয়া দাদা, মা আৰু এজনে আমাৰ আজি ঘৰতে অলপ লাগিছে কামত। আৰু বিশেষকৈ চাওক, আমি যেতিয়া এনেকৈ পাছফালে এখন চুমনি থকা হয় ন, গৰম ছিজনত বহি আমেজে বেলেগ। ইয়াত আমেজ হ'ল মানে এটাই, হাৱা পানী মানে ইমান ধুনীয়া এটা হেৰি হয়। যেতিয়া এনেকুৱা কেটেং মেটেং গছজোপা, চুম গছ কি হয় মানে যেতিয়া আপোনাক কলম কৰি দিয়া হয় ন, কিমান নেচাৰেলকৈ ওলাইছে চাওক। একদম তলৰ পোখাৰ পৰা ওলাইছে, যেনে পুলিটো এতিয়া ৰোৱা হৈছেহে তেনেকুৱা। এইজোপা গছ চাওক কিমান সুন্দৰ হৈছে কলম কৰি দিয়াৰ পাছত। মেচিনত কৰোৱা এইজোপা গছ। মেচিনত কেনেকৈ কৰোঁ মানে, মেচিনটো ডাইৰেক্ট চিধা অকণমান এচলীয়াকৈ কটা হয়। আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিম। এইটো চাওক, এচলীয়াকৈ অকণমান এনেকৈ কটা হয়। ইয়াত যেতিয়া আমি মেচিনটো ডাইৰেক্ট আমি যদি সমানকৈ কাটোঁ, পানীটো তাত ষ্টক হ'লে গছজোপা গেলি পচি যাব পাৰে। সেইকাৰণে এনেকৈ কটা হয়। ইমান ধুনীয়াকৈ ওলাইছে। এইজোপা যেতিয়া ডাঙৰ হ'ব ন, তেতিয়া এই এনেকৈ ওখ পাতবিলাক ঠাইডোখৰ এনেই খালী হৈ থাকে। গছজোপা ওচৰৰ পৰা দেখাবলৈ অকণমান যত্ন কৰিম। চাওক এই গছজোপা দেখিছে কিমানকৈ হেৰি হৈ আছে। এইডোখৰ জেগা খালী হৈ আছে, পাত চাত নাই। কিন্তু কলম কৰি দিয়াৰ পিছত চাওক, যেনে পুলিটো এতিয়া ৰোৱা হৈছেহে, ইমান ধুনীয়াকৈ ওলাইছে গছজোপা। দেখিলে চাই থাকিব মন যায় এনেকুৱাই। আৰু এইবিলাকেই হ'ল আমাৰ পৰিৱেশ আমি বিনষ্ট কৰিব নালাগে, ধ্বংস কৰিব নালাগে। এয়া মোৰ ফাদাৰ, এটা মানে ভাল প্ৰাকৃতিক পৰিৱেশ এটা তেওঁ গঢ়লৈ তুলিবলৈ বহুত মন। এতিয়াও মায়ে চুম ৰুই আছে, কিন্তু বহুত ঠেক হৈছে
চুমপুলি ৰুইয়ে আছে মা কি কৰিছ চুমপুলি ৰুইছোঁ চুমপুলি ডাইৰেক্ট কৰি দিছোঁ আৰু মা কাম বনো বৰ ফাষ্ট এনেকুৱা হ'ব পাৰিলেও বহুত ভাল আৰু নিজে অকণমান কৰোঁ বাৰু এতিয়া চাওক এয়া পুলি এটা দুটাতে এয়া মিনিমাম কেইটা পুলি ৰোৱা হৈছে হেমা আজি 25টা পুলি 30টা পুলি ৰুইছোঁ এতিয়ালৈকে 30টা পুলি ৰুইছে আজি চাওক ইমান চুম গছ থকাৰ পিছতো জেগাডোখৰ এইডোখৰত সেই আগৰ চুম আছিলে তাই মানে গছকেইজোপা অকণমান হেৰি হৈ থাকিলে লঠঙা হৈ থাকিলে পাতবিলাক তাৰপিছত গছজোপা একেবাৰে মৰিয়ে থাকিলেগৈ আৰু এইজোপা ওচৰতে দুজোপামান আছিলেও ইমান ধুনীয়া ধুনীয়া চুম গছ এনেধৰণে আমি যদি নিজৰ পাছফালৰ বাৰীখন ভাল ধৰণে এনেকৈ এটা প্ৰাকৃতিক পৰিৱেশ বনাই ল'ব পাৰোঁ তেতিয়া আমাৰ সেউজীয়া আমিতো কাৰ্বন ডাই গেছ এৰি দিওঁ আৰু অক্সিজেন গেছ আমাক গছে দিয়ে এনেকুৱা এটা ভিউৰ কাৰণে প্ৰায় সকলোৱে কষ্টও কৰে আৰু এতিয়া পাছফালৰ মই যিডোখৰ ঠাইত আছোঁ পাছফালৰ এটা বাৰীত চুকত আছোঁ বুলিয়ে কৈছোঁ কিন্তু ইয়াত আছোঁ হয় আকৌ কিন্তু ইয়াত হাৱা পানী ইমান ধুনীয়া মাৰি আছে বতাহ মাৰি আছে একদম মিহি মিহি বতাহ মাৰি আছে এয়া চাওক গোটেই পথাৰখনেই সেউজীয়া হৈ আছে ইমান প্ৰাকৃতিক পৰিৱেশ এইডোখৰ দেখিছেনে পাতলা য'ত আমাৰ সেউজীয়া হেৰি হালধীয়া সেউজীয়া হৈ আছে কিমান ধুনীয়া লাগিছে চাওক এইটো এটা মানে চাব গ'লে সেই বিদেশত থকা প্ৰাকৃতিক পৰিৱেশটোতকৈ আমাৰ বহুত গুণেই ভাল অসমৰ পৰিৱেশ প্ৰাকৃতিক পৰিৱেশটো ইয়াত এটা মানে ফিলিংছটোৱে বেলেগ অসমৰ গাঁৱৰ এটা পৰিৱেশৰ ভিতৰত এইটো কি হয় যেতিয়া আমাৰ পথাৰত যেতিয়া আমাৰ ধানবিলাক আমি কঠীয়া তুলি এনেকৈ ৰুই যেতিয়া ধান আমাৰ বছৰকলৈ হয়গৈ ধান খেতি বাতি কৰি ৰ'ব দেই বিশেষকৈ বহুত কথা ক'ম বুলি ভাবিছিলোঁ কিন্তু ছোৱালীজনী হাতত লৈ আছিলোঁ তাইও অলপ মন যায় ফোনটো আগত ক'বলৈ ময়ো কৈ দিয়া আহোঁ মোৰ নামটো আকাংক্ষা বুলি তাৰপিছত এতিয়া পাপা নাম কি কৈ দিয়া আহোঁ জোন নে মৃগনে কোঁৱৰ আকৌ এবাৰ কৈ দিওঁ মৃগ কৈ দিওঁ আকৌ এবাৰ কৈ দিওঁ মৃগ এই মৃগ নিগনি এই জোন বুলিয়ে কোৱা তেতিয়াহ'লে জোন পাপা জোন বুলি কওঁ জোন দেই আকাশৰ জোনটো দেখিছা নাই তুমি আকাশৰ জোনটো দেখিছা নাই চকু মাৰিছা তুমি শুই আছিলা নি তুমি শুই আছিলা তুমি শুই আছিলা